নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। বলকতে আজি জানি লওঁ জুলাই মাহ শেষ হোৱাৰ লগে লগে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, এই জুলাই মাহ ঠিক শেষ হোৱাৰ লগে লগে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হোৱা দেখা যাব। তেওঁলোকে যথেষ্ট শুভফল লাভ কৰিব, জীৱনত আগুৱাই যাব পাৰিব, মনৰ ইচ্ছা পূৰণ হোৱা দেখা যাব। যি কামত হাত দিব তাতে সফল হ'ব পাৰিব। প্ৰেম প্ৰণয় স্বাস্থ্য দাম্পত্য আদি বেয়া নহয়। ঘৰ সংসাৰত সুখ শান্তি ভাগ্য থাকিব। পৰিয়ালৰ সদস্যৰ মাজত মিলা প্ৰীতি ভাৱ বাঢ়িব। লগতে শিক্ষা কেৰিয়াৰ দিশতো উত্তম হোৱা দেখা যায়। বিদ্যাৰ্থীসকলো শুভ হ'ব। চাকৰি ব্যৱসায় আদি উন্নত হ'ব। লগতে চাবলৈ গ'লে দশো দিশে তেওঁলোকৰ উন্নতি সাধন হ'ব। এই বিশেষ ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে কৰ্কট, কন্যা, তুলা, বৃশ্চিক আৰু মিথুন ৰাশি। বন্ধু বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য খুলিব গৈ আছে বিশেষভাৱে জুলাই মাহৰ শেষ সপ্তাহত, অৰ্থাৎ জুলাই মাহটো শেষ হ'ব আৰু তাৰ লগে লগে এই মাহটোৰ শেষত এই ৰাশিকেইটা বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এইদৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।